আপুনি জানেনে যে নিগনিয়ে নিজৰ নেজডালো খাব পাৰে? আৰু এটা কথা আপুনি জানেনে যে ঘৰিয়ালে 100 বছৰতকৈও অধিক জীয়াই থাকিব পাৰে? এনেকুৱা ফেক্ট যদি আপুনি নাজানে তেন্তে জানিবলৈ চাওক এই ভিডিঅ'টো সম্পূৰ্ণকৈ। নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে অংকুৰ আৰু আপোনালোকে চাই আছে ফেক্টিক। তেন্তে আহকচোন আৰম্ভ কৰোঁ। কিছুমান মাছে নিজৰ শৰীৰত বিজুলী উৎপাদন কৰিব পাৰে। পৃথিৱীত 250 বিধমান এনে মাছ আছে যিয়ে শৰীৰত বিজুলী উৎপাদন কৰিব পাৰে। ইয়াৰে এবিধ হ'ল ইল। উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ নদীত এই মাছবিধ পোৱা যায়। দীঘলে প্ৰায় 3 মিটাৰ আৰু ওজনত এটাত প্ৰায় 20ৰ পৰা 30 কিলোগ্ৰামৰ ভিতৰত হয়। 10,000টা ইল মাছ লগালে যি পৰিমাণৰ বিদ্যুৎ গোট খাব, তাৰে এখন ৰেলগাড়ী 10 মিটাৰ ধৰি চলিব পৰা যাব। শামুকে নিজৰ ওজনতকৈ প্ৰায় 25ৰ পৰা 30 গুণ অধিক ওজনৰ বস্তু দাঙিব পাৰে। শামুকে নিজৰ থকা ঠাই কেতিয়াও নাপাহৰে। শামুকৰ গাৰ তলৰ চেপেটা মঙহখিনি দেখাত কোমল যেন লাগিলেও যথেষ্ট টান। কেইখনমান দাঢ়ি খুৰোৱা চোকা ব্লেড যদি থিয়কৈ ৰাখি তাৰ ওপৰত শামুক এটা থলে সি অনায়াসে ব্লেড কেইখনৰ পাৰ হৈ যাব। এইটো আপুনি বিশ্বাস নকৰিবও পাৰে যে এটা ৰাজহাঁহৰ পোৱালি জন্ম হোৱাৰ পাছত 10 মিনিটৰ পাছত যদি আপোনাক প্ৰথমে দেখে তেতিয়া আপোনাকেই নিজৰ মাক বুলি ভাবিব। আপোনাৰ বাৰু ভোক লাগিলে আপুনি শৰীৰৰ কোনো এটা অংগ খাব পাৰিবনে? কিন্তু এটা ভোকত থকা নিগনি যদি একো নোখোৱাকৈ এটা বন্ধ কোঠালিত মেলি দিয়া হয়, তেতিয়া সেই নিগনিটোৱে নিজৰ নেজডালো খাব পৰা ক্ষমতা থাকে। পৃথিৱীৰ আটাইতকৈ বেছি দিন জি থকা প্ৰাণীটো হৈছে কাছ। কিন্তু তাৰ পাছতে আছে মানুহ। কিন্তু আৰু এটা প্ৰাণী থাকিব পাৰে, সেই প্ৰাণীটো হৈছে ঘৰিয়াল। এটা ঘৰিয়ালে 100 বছৰতকৈও অধিক জি থাকিব পাৰে, বিজ্ঞানীসকলৰ কিছুমান পৰীক্ষাৰ মতে। আপুনি বাৰু দিনে এনেই কেইবাৰমান চকু টিপ মাৰে এই কথা আপুনি জানেনে? কিন্তু এটা সাপৰ জীৱনকালত কেতিয়াও সি চকু নুমুদে। আপুনি কিমান গৰমলৈকে জি থাকিব পাৰে এই কথা মই নাজানো, কিন্তু এটা জেলিফিছে ৰ'দত ভাপ হৈ উৰি যাব পাৰে, কাৰণ তাৰ গাত 98% পানীয়ে থাকে, কেৱল পানী। আমিতো সকলোৱে ফ্লেমিংগো নামৰ চৰাইবিধক চিনি পাওঁ। কিন্তু ফ্লেমিংগো চৰাইবিধৰ এটা ফেক্ট এইটো যে ফ্লেমিংগো নামৰ চৰাইবিধে তেতিয়াহে খাদ্য খায় যেতিয়া তাৰ মূৰটো ওলোটাকৈ থাকে। এইটো কথা আচৰিত কিন্তু সঁচা যে এটা গৰিলাই এদিনত 18 কেজিতকৈও বেছি খাদ্য খাব পাৰে। আপুনি বাৰু কিমান খাব পাৰে? কিন্তু গৰিলা আৰু মানুহো বেছি ডাঙৰ নহয়, দুয়োটা অলপ দেখিবলৈ সমানেই। হ'লেও মানুহ হৈও আমি ইমান খাদ্য খাব নোৱাৰোঁ, আৰু গৰিলা হৈও তাহাঁতি এদিনত 18 কেজি খাদ্য খাব পাৰে। আমি সচৰাচৰ দেখি থকা মানুহবোৰৰ ভিতৰত কিছুমানে সাঁতুৰিব জানে আৰু কিছুমানে সাঁতুৰিব নাজানে। কিন্তু আপুনি পেঙ্গুইনে ঘণ্টাত কিমান কিলোমিটাৰ সাঁতুৰিব পাৰে এই কথা আপুনি জানেনে? পেঙ্গুইনে প্ৰতি ঘণ্টাত 24 কিলোমিটাৰ স্পীডত সাঁতুৰিব পাৰে। আমিতো সকলোৱে ভিডিঅ' গেম খেলি ভাল পাওঁ, কিন্তু আপুনি এইটো কথা জানেনে
যে গাহৰিয়েও ভিডিঅ' গেম খেলিব পাৰে। এইটো কথা জানি আপোনাৰ অসম্ভৱ যেন নাই লগানে? কিন্তু বহুতো বিজ্ঞানীৰ পৰীক্ষা মতে এইটো কথা গম পাইছে যে গাহৰিয়ে ভিডিঅ' গেম খেলাৰ ক্ষমতা আছে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক। এনেকুৱা খবৰ আৰু পাবলৈ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰক আৰু এই খবৰ যদি আপোনাৰ বন্ধু বান্ধৱীক জনাব বিচাৰে তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰক।